হেল্ল' এভৰিৱান, সকলোকে মই মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাবলৈ গৈ আছোঁ পঁইতা ভাতৰ এখন থালি। হয়তো সকলো অসমীয়াই জানে পঁইতা ভাত কেনেকৈ বনায় বা খায়। তথাপি আজি মই মোৰ পদ্ধতিৰে পঁইতা ভাত বনাবলৈ গৈ আছোঁ। তেনেহ'লে পঁইতা ভাত বনাবলৈ মই আগদিনাখন ৰাতিয়ে ভাতখিনি পানীত তিয়াই থৈছিলোঁ। পঁইতা ভাতৰ লগত খাবলৈ মই কেইবিধমান বুঢ়া পিটিকা বনাই ল'ম আৰু তাৰ বাবে কুকাৰত ভাতকেৰেলা 3টা, আলু 3টা এনেকৈ দুফালকৈ কাটি ল'লোঁ আৰু তাৰ লগতে দিছোঁ মই 2টা কণী আৰু 20-25টামান কঁঠালৰ গুটি। এতিয়া এইকেইটা ভালদৰে সিজাই ল'ম। কেঁচা চাটনি বনাই ল'বলৈ মই লৈছোঁ এমুঠিমান কাবেলি বুট আৰু মই ইয়াতে যোগ কৰি দিছোঁ এটা কেঁচা জলকীয়া আৰু লগতে 4 ফুটা নহৰু আৰু 2 টুকুৰা আদা আৰু ইয়াতে দি দিছোঁ কেঁচা নৰসিংহৰ পাত আৰু অকণমান পানী দি এতিয়া আমি গ্ৰাইণ্ডাৰত গোটেইখিনি পেষ্ট বনাই ল'ম। এয়া কাবেলি বুটৰ কেঁচা চাটনি প্ৰায় ৰেডি। এতিয়া মই ইয়াতে যোগ কৰি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু ইয়াত দি দিছোঁ কেঁচা মিঠাতেল অকণমান। কেঁচা মিঠাতেল দি দিলে চাটনিখনৰ সোৱাদ বিৰাটেই ভাল লাগে আৰু যদি আপোনালোকে বিচাৰে ইয়াতে অলপ নেমু চেপি দিব পাৰে। এনেকৈ এতিয়া মই ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। এয়া আমাৰ কাবেলি বুটৰ চাটনি খাবলৈ ৰেডি। এতিয়া মই বেঙেনা এটা গেছত পুৰি ল'ম। এনেকৈ এটা ফালে পোৰা খোৱাৰ পাছত আনটো ফালে লুটিয়াই লৈ চব ফালৰ পৰা ভালদৰে পুৰি লৈছোঁ। এয়া আমাৰ বেঙেনা ৰেডি হৈ গ'ল। মই এতিয়া বিলাহী পিটিকা বনাবলৈ 3টা বিলাহী এনেকৈ গেছৰ বাৰ্ণাৰৰ ওপৰত দি ল'লোঁ আৰু লগতে দি লৈছোঁ এটা গোটা নহৰু আৰু 2টা কেঁচা জলকীয়া আৰু ইয়াৰ লগতে লৈ লৈছোঁ এটুকুৰা আদা আৰু এটুকুৰা কেঁচা হালধি। এই গোটেইখিনি মই এতিয়া ভালদৰে পুৰি ল'ম। এনেকৈ এটা ছাইডে পোৰা খোৱাৰ পাছত বিলাহীকেইটা আৰু বাকী বস্তুখিনি মই এটা এটাকৈ আনটো ফালে লুটিয়াই ল'লোঁ। ঠিক এনেদৰে লাহে লাহে আপোনালোকে লুটিয়াই ল'ব। সঁচা ক'ব গ'লে পোৰা পিটিকাবোৰ খৰি জুইতে বহুত বেছি ভাল লাগে, কিন্তু আমাৰ নাই বাবে উপায় নাই আৰু। এয়া হৈ গ'ল বিলাহী পোৰা, গোটেইখিনি মই এতিয়া উলিয়াই ল'ম। মাছ পোৰা বনাবলৈ মই এখন টাৱা গৰম হোৱাত তাতে দি দিছোঁ 2 পিচ হাফ ফ্ৰাই কৰা মাছ আৰু লগতে চকলিয়াই লোৱা এটা পিঁয়াজ। এই গোটেইখিনি এতিয়া মই এনেদৰে লৰাই থাকিম অলপ সময়ৰ কাৰণে আৰু এটা ছাইডে অকণমান পোৰা খোৱা নিচিনা হোৱাত আনটো ছাইডে এনেদৰে লুটিয়াই ল'ম। ঠিক এইদৰে 5 মিনিটমান ইলুটি শিলুটি কৰি থাকিব লাগিব। পোৰা টাইপ ৰংটো ধৰিলে আপোনালোকে মাছখিনি আৰু পিঁয়াজখিনি উলিয়াই ল'ব। খৰিকাত দিয়া গাহৰি মাংস বনাবলৈ মই বইল কৰা 5 পিচ গাহৰি এনেদৰে জুইৰ ওপৰত 10 মিনিটমানৰ কাৰণে পুৰি ল'লোঁ। এতিয়া মই পিটিকা বনাবলৈ লৈ লৈছোঁ বইল কৰি থোৱা আলু আৰু ভাতকেৰেলা। ইয়াতে যোগ কৰি দিছোঁ কাটি লোৱা পিঁয়াজ, লগতে লৈছোঁ কেঁচা জলকীয়া, সোৱাদ অনুসৰি নিমখ আৰু কেঁচা মিঠাতেল। এই গোটেইখিনি মই এতিয়া ভালদৰে পিটিকা কৰি ল'ম। মই হাতেৰে পিটিকা কৰিছোঁ, যদি আপোনালোকে বেয়া পায় স্পুন ব্যৱহাৰ কৰিব পাৰে। এয়া পিটিকা ৰেডি। মই এতিয়া বনাম আলু আৰু কণীৰ পিটিকা, যাৰ বাবে মই লৈ লৈছোঁ 2 পিচ বইল কৰা আলু আৰু ইয়াৰ লগতে 2টা বইল কৰা কণী আৰু লৈছোঁ পিচ পিচকৈ কাটি লোৱা পিঁয়াজ, এটা পোৰা জলকীয়া, নিমখ সোৱাদ অনুসৰি আৰু মিঠাতেল অকণমান। এতিয়া এই গোটেইখিনি মই হাতেৰে ভালদৰে এনেকৈ পিটিকা কৰি ল'ম। এয়া আমাৰ পিটিকা ৰেডি হৈ গ'ল। বেঙেনা পিটিকা বনাবলৈ মই পুৰি লোৱা বেঙেনাটো লৈ লৈছোঁ। লগত দিছোঁ মই কাটি লোৱা পিঁয়াজ, মান ধনিয়া আৰু কেঁচা জলকীয়া, লগতে দিছোঁ নিমখ আৰু কেঁচা মিঠাতেল। এই গোটেইখিনি এতিয়া ভালদৰে পিটিকা কৰি ল'ম। এয়া আমাৰ বেঙেনাৰ পিটিকা ৰেডি। পোৰা বিলাহীৰ পিটিকা বনাবলৈ মই লৈছোঁ 3টা পুৰি লোৱা বিলাহী আৰু ইয়াতে দিছোঁ মান ধনিয়া অকণমান আৰু পুৰি লোৱা নহৰু, লগত দিছোঁ নিমখ আৰু কেঁচা মিঠাতেল। এতিয়া মই গোটেইখিনি এনেদৰে ভালদৰে পিটিকা কৰি ল'ম। বিলাহী পিটিকাত পোৰা নহৰুৰ সোৱাদটো বিৰাটেই ভাল লাগে। এনেদৰে ট্ৰাই কৰি চাব, খাবলৈ বিৰাট ভাল হয়। এয়া বিলাহীৰ পিটিকা হৈ গ'ল। কঁঠাল গুটিৰ পিটিকা বনাবলৈ মই বইল কৰা কঁঠাল গুটিকেইটা লৈ লৈছোঁ। লগত দিছোঁ মিহিকৈ কটা পিঁয়াজ, নিমখ সোৱাদ অনুসৰি
আৰু ইয়াত মই দিছোঁ ঘৰতে বনোৱা ভোট জলকীয়া আচাৰৰ তেল। এই গোটেইখিনি এতিয়া এনেদৰে ভালদৰে পিটিকা কৰি ল'ম। ইয়াৰ ৰেডি হৈ গ'ল। পুৰি লোৱা মাছৰ পিটিকা বনাবলৈ মই মাছ আৰু পিঁয়াজ পোৰাখিনি লৈ লৈছোঁ। লগতে দি দিছোঁ মই হালধি আৰু আদা পুৰি লোৱা। ইয়াতে কাটি লোৱা পিঁয়াজ আৰু পুৰি লোৱা নহৰু মই যোগ কৰি দিছোঁ। লগতে দি দিছোঁ পুৰি লোৱা কেঁচা জলকীয়া। এতিয়া দিলোঁ সোৱাদ অনুসৰি নিমখ আৰু কেঁচা মিঠাতেল। এনেদৰে মই এতিয়া লাহে লাহে গোটেইখিনি পিটিকা বনাই ল'ম আৰু ইয়াতে মন কৰিব যাতে মাছৰ কাঁইটবোৰ ভালদৰে বাছি লয়। এয়া আমাৰ পিটিকা ৰেডি। এতিয়া মই কাঁহীখনত গোটেইবোৰ পিটিকা সজাই ল'ম। প্ৰথমতে মই লৈ লৈছোঁ মাছৰ পোৰা পিটিকা, পিছত লৈছোঁ ভাতকেৰেলা আলু পিটিকা, তাৰপিছত লৈছোঁ কঁঠাল গুটিৰ পিটিকা, এয়া বেঙেনা পিটিকা, এয়া হৈছে আলু আৰু কণীৰ পিটিকা, মাজত মই লৈ লৈছোঁ বিলাহীৰ পোৰা পিটিকা আৰু এয়া হৈছে আমাৰ বুটৰ চাটনি। এতিয়া মই পানী তিয়াই ৰখা ভাতখিনি দিছোঁ সোৱাদ অনুসৰি নিমখ, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া আৰু অকণমান কেঁচা মিঠাতেল। এতিয়া কেঁচা জলকীয়াটো মই এনেদৰে হাতেৰে মোহাৰি ল'ম আৰু তাৰপিছত কেঁচা পিঁয়াজখিনিও হাতেৰে মোহাৰি গোটেই উপকৰণখিনি ভাতখিনিৰ লগত ভালদৰে সানি ল'ম। এয়া মোৰ পঁইতা ভাতৰ থালিখন কেইবিধমান পোৰা পিটিকাৰে সৈতে খাবলৈ সম্পূৰ্ণভাৱে ৰেডি। পঁইতা ভাত বেয়া পোৱা অসমীয়া খুব সম্ভৱ নোলাবই চাগে। আৰু ইমান গৰমৰ বতৰত পানী টিওৱা ভাত, তাৰ লগত যদি কেইবিধমান পোৰা পিটিকাৰে এনেকৈ খাবলৈ পাওঁ, তাতকৈ চাগে এইখিনি সময়ত আৰু একোৱেই নালাগে। আশা কৰোঁ আপোনালোকেও পোৰা পিটিকাৰে সৈতে পঁইতা ভাতৰ জুতি এই গৰমৰ দিনকেইটাত নিশ্চয় ল'ব। যদি আজিৰ ৰেচিপিটো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।